এতিয়াহে পাহেলো সৌৰৰ পুতাকক পাই সাতটা বুঢ়াটো আৰু কৰি থৈছোঁ নাতিয়া নাতিনি সাতটা পঢ়া স্কুলৰ ঘৰত দুৱে মোক আৰু পূবে নে পশ্চিমে গমে নমস্কাৰ নমস্কাৰ কৰিব লাগে আমাৰ মাজত আজি এটা নতুন আলহী আছে আলহী মানে হ'ল জেঠী জেঠী পূৰা তামোলী একদম পূৰা তামোল খায় এই তামোল খাই আছে দেখাই দিয়ক দেখাই দিয়ক পূৰা তামোল খায় তাৰপিছতে আৰু তামোল খাই আছোঁ মই পূৰা এনি টাইম তামোল খাই থাকে ভাত পানী আশা এৰি পূৰা তামোল খাই থাকে তামোল আৰু চাহটো লাগে তামোল আৰু চাহ নহ'লে আমিতো আহি থাকে নে বেমাৰ হয় নে চাহৰহে সদে নাপাওঁ নে তামোলৰহে এতিয়া আমাক এটা বঢ়িয়া কথা ক'ব এইটো কথাটো কওঁ ভিতৰৰ আছিল এইটো কথাটো কওঁ এইটো কি বুলি কয় ডাঙৰ ভিতৰো আছিলোঁ খাই পদৰো আছিলোঁ খাই এতিয়াহে পাহেলো সৌৰৰ পুতাকক পাই গীতৰো আছিলোঁ ঘাই মানে গানৰ পদৰো আছিলোঁ ঘাই এতিয়াহে পাহেলি সৌৰৰ পুতাকক পাই সৌৰৰ পুতাকক পায় একদম বঢ়িয়া কথা কৈছে আৰু এটা কি আছিল আৰু এটা কালিটো কালিটো আগতে আছোঁ চিয়া পাছত দিছিলোঁ থিয়া এতিয়া হ'লো তিৰি কেৱৈ নাচৱাই ফিৰি কেৱৈ নাচৱাই কি আছিল আগতে আছিলোঁ কি আছিল কৈছিল কথাটো আগৰপৰা কৈছিল আগতে আছিলোঁ চিয়া বাটত দিছিলোঁ থিয়া মানে বাটত থিয়া হৈছিলোঁ বহুতেও চাইছিল তাৰপিছত এতিয়া মানে তিৰি হ'লোঁ তিৰি কেৱৈ মানে কোনোৱে নাচাৱাই ফিৰি কোনোৱে মানে ঘূৰি নাচায় তিৰি হ'লোঁ যি তিৰি হোৱা কাৰণে চাই লাভ নাই আৰু এতিয়া বুঢ়া হ'ল নাতিনা পালা সাতটা বুঢ়াটো আৰু কৰি থৈছোঁ নাতিয়া নাতিনি সাতটা ভাই বোৱাৰী দুটা আৰু এটা ঘাটি হৈ আছে এইটো ঘাটি হৈ আছে সৰুটো এইটো ঘাটি হৈ আছে আনিবা এতিয়া হেৰি ঘৰটো বনাই আছোঁ আধা বনোৱা হৈছে কোন ঠাইত ওলোৱা নাই ঘৰটো ক'ত কৰি দিম ঘৰটো এতিয়া ক'ত হ'ব এতিয়া আমাৰ 2 নম্বৰ বেচপাৰা খণ্ডয়ে 2 নম্বৰ বেচপাৰা এই কদমতলী হাউলি নহয় আমাৰখিনি ডাঙৰ ৰজা হাউলি 2 নম্বৰ বেচপাৰা তাতে ঘৰ মোৰ এতিয়া কি বুলি ক'ম মই আৰু একোৱে নাজানো কৰিছেনে নাই পঢ়া স্কুলৰ ঘৰত পূবে নে পশ্চিমে গমে পূবে নে পশ্চিমে গমেই নাপালোঁ বাহঁতেদি ভাত খাইছিলোঁ আমাৰ বাইদেউ পঢ়ি আছিল মোক দিছিল তাৰমানে এই হেৰিত সৰস্বতী পূজাত নেওঁতা মানে বাহঁতেদি ভাত খাওঁতে আমাৰ মাষ্টৰে ডাকি আহিছিল মাষ্টৰে ডাকি মাৰি দিলে তেওঁতে সেই পৰা আঘাতেদি বাহঁতেদি মানে স্কুলত কোনোদিন যায়ে পোৱা নাই ক ফলা অফলা একো নাজানে পঢ়া শুনা একো নাজানে খালি আমাৰ মানে গাঁৱৰ পৰিৱেশত ডাঙৰ দীঘল হৈছে আৰু গাঁৱতে মানে এনেকৈ আছে অহংকাৰ নকৰোঁ ঐ বুলি নামাতোঁ ঐ বুলি মাতে কুকুৰক হয়নে আহক ভাত দিছোঁ খাক আহি সেইটো কওঁ মান সন্মান ব্যৱহাৰ গোটেইখিনি জানে এখন মানে ভাল সমাজত কিন্তু মোবাইল টিপে নাজানো মোবাইল টিপা জানিলে বৰিহঁতৰ একেবাৰে পইচা শেষ কৰি থলোঁ মোবাইলৰ বিষয়ে একো নাজানোৱে তামোলটো খাব একো নাহিকালা তামোলটো খাবা এই পেয়া ৰ'বা যাওঁতে বেজাই জোকে ধৰে বহুত জোকে ধৰে পেয়া ৰ'বা যাওঁতে মুখে কিবা লাগি থাকে নে এই তামোলকে খাই থাকোঁ তামোলৰ জোঙাটো ইপিনে আলাই লওঁ সকলো শুনা তামোলকে খাই থাকোঁ আৰু মোৰ লগত যোনে ৰয় সেয়া আৰু তামোলি মোৰ লগত পৰি চবে খাই তামোল পূৰা একদম তামোল পূৰা তামোল ভাত দৰকাৰ নাই ভাত পানী একো দৰকাৰ নাই খালি তামোল পূৰা তামোল আৰু চাহ তামোলটো মেইন চাহতকৈও তামোল আলহী আহিলে ভাতকেইটা এৰি দিম খা মোক নাওকে ভাত দাঁতকেইটা একবাৰ দেখাই দি ওচৰত যায় দেখাই বঢ়িয়া আৰু এতিয়া হেৰি আমি বাকীখিনি গম পালোঁৱে এতিয়া নামটো জানিব বিচাৰিব মানে ৰাইজে নামটো নমস্কাৰ মোৰ নামটো চন্দিকা বৰুৱা 1000 টকা ধৰুৱা মানে ধৰুৱা
ঠিকে আছে আজি মানে আমাৰ ইয়াতে আহিছিল ফুৰিব ওচৰতে পাই মই ইয়াতে মানে হেৰি কৰিলোঁ দোকানখনত পাই এটা ভিডিঅ' এটা কৰিলোঁ বহুত ভাল লাগছি ভিডিঅ'টো কৈ দি এতিয়া ভিডিঅ'টো যদি ভাল পা কৈ দি তাতে কওক কি বুলি কওঁ যদি ভিডিঅ'টো ভাল পা কৈ দি তাতে কওক যদি ভিডিঅ'টো ভাল পায় লাইক কৰিবি শ্বেয়াৰ কৰিবি আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবি চেনেলটো কি বুলি কয় ছাবস্ক্ৰাইব কৰিবি বঢ়িয়া এতিয়া ধুনীয়া কৈছোঁ মই একোৱে নাজানো ঘূৰিব জানো থেংকু ঘূৰিব জানো মাছ মাৰিব জানো একো কামত বলে একো নোৱাৰে আমাৰ গাঁৱৰ কাপোৰ এতিয়াও আছে শালত কাপোৰ মোৰ থাকেই চকুত দেখা নাপালেও মই কাপোৰ বওঁ পুৰা কামবোৰা জানে আৰু মাছ মৰা দেখা পালে মই মাছ মাৰিব যাওঁ মই মাছ মৰা কাপোৰ নুখেয়ে মই মাছ মাৰিব যায়ে থাকিম মোৰ ভাগাৰ দুখ নাই চাউল দাঙিয়ে থাকোঁ জালখন মোক লাগেই মোক প্ৰত্যেক দিনা তাৰমানে বাৰিষা বুলি জাল জাখে এনি টাইম লাগে জাখে ভাঙিলে মোৰ এতিয়াই আনি দি বুলি কওঁ মই জাখে সঁচাই এতিয়াই জাখে আনি দিম মানে পুৰা মাছ চাছ মাৰাত এক্সপাৰ্ট আৰু পুৰা এক্সপাৰ্ট সেইবিলাকত বলে নোৱাৰে আৰু লাগিলে মাতি দিবি মই যাম মাছ ধৰি দিম বেছি মাছ ওলালে মই যাম মোৰ লগত কণ্টেক্ট কৰিলে হ'ল মই বঢ়িয়াকৈ ফোন আপুনি কৰি দিম ধৰিও দিম লৈও আহিম মাছ আৰু কিবা কবি নেকি আৰু কি ক'ম আৰু কিবা এনেকুৱা আছে এইটো কৈছোঁ কালি নিচিনা কিবা এই আমাৰ মালিকটোৱে কৈছিল মই একদিন ভাত বনাওঁতে কলফুল জাল দিছিলোঁ কলফুল আৰু খাই দি জাল দিলে ক'লা হ'বই আমাৰ মালিকে তেখেতে ক'লা মালিক বুলি ক'ম নে তেখেতে কিমান আকলি হ'লে আমাৰ তাৰমানে তেওঁ আমাৰ তেওঁ মানে হাফ পেণ্ট মানে হাজবেণ্ড হাজবেণ্ড মানে হাফ পেণ্ট তেওঁ ক'লা এই কলফুল কিয় ক'লে হৈছে আজি তেতিয়া মই পটককৈ ক'লোঁ যে ফা মায়েৰে কৈছিলে নে বাপেৰে কৈছিলে ঐ কলফুল যে ক'লা নহয় বুলি ভাত খাবা এৰি পেলাই বাৰু এতিয়া আমি সমাপ্ত কৰোঁ যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ থেংক ইউ